শেষত ক'ম যে গীত আৰম্ভ কৰাৰ আগতে যে নলবাৰীলৈ আহিছোঁ নিজৰে ঠাই নহয় গম পাই নাপায় আপোনালোকে মই যে নলবাৰীৰ আপি গম পাই না নমস্কাৰ প্ৰথমতে সকলোৰে কলাগুৰু বিষ্ণুৰাভাদেৱৰ মই একাজনী শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তেখেতলৈ আৰু সকলোৰে মোৰ ফালৰ পৰা বহুত বহুত মৰম ইয়াত উপস্থিত থকা বহুতো জ্যেষ্ঠজন বহি আছে ইয়াত তেওঁলোকলৈ মই শ্ৰদ্ধা দিছোঁ সন্মান জনাইছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ এই মঞ্চখন তেনেই আপোন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত প্ৰতিজন কৰ্মকৰ্তা প্ৰতিজন সদস্যলৈ মোৰ সদায় আন্তৰিকতা আছে আৰু সদায় থাকিব বিষ্ণুৰাভাদেৱৰ আচলতে দিৱসৰ যি স্মৃতি বুলি ক'লে একেবাৰে প্ৰথমতে সৰুকাললৈ মনত পৰে আজি মই গম পালোঁ যে ইয়াত হেনো যোৱাকালি বহুতো পাৰ্টিচিপেণ্টছ বহুতো প্ৰতিযোগী আহিছিলে বহুত সুন্দৰ প্ৰতিযোগিতা হৈছিল বুলি মই শুনিছোঁ আৰু সেই কথাটো শুনি পেলাই একেবাৰে সৰুকাললৈ মনত পৰিছে কাৰণ আমিও খুব প্ৰতিযোগিতা কৰিছিলোঁ আৰু মই ভাবোঁ যে প্ৰতিযোগিতা বুলি নহয় কেৱল গানেই নহয় তেখেতৰ বিষয়ে জানিবলগীয়া বহুতো কথা আছে তেখেতৰ যি জীৱন সংগ্ৰাম সেই বিষয়ে আমি সকলোৱে পঢ়াটো উচিত সকলোৱে জনাটো উচিত জাতিৰ প্ৰতি অসমৰ প্ৰতি তেওঁৰ যি মৰম যি শ্ৰদ্ধা যি ত্যাগ আমি সকলোৱে জনাটো উচিত গতিকে মই বিশ্বাস কৰোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ এই মঞ্চখনে সদায় সেই চৰ্চা লগতে গীতৰ যি চৰ্চা বা তেওঁৰ জীৱনৰ যি চৰ্চা অসমৰ প্ৰতি মৰমৰ যি চৰ্চা সেয়া সদায় অব্যাহত ৰাখিব বুলি মই বিশ্বাস কৰিছোঁ আৰু শেষত ক'ম যে গীত আৰম্ভ কৰাৰ আগতে যে নলবাৰীলৈ আহিছোঁ নিজৰে ঠাই নহয় গম পাই নাপায় আপোনালোকে মই যে নলবাৰীৰ আপি গম পাই না গতিকে আমাৰ সকলো ইয়াত উপস্থিত থকা ৰাইজক মই নিজৰ ঘৰৰ মানুহ বুলি ভাবিছোঁ পৰিয়ালৰ মানুহ বুলি ভাবিছোঁ পৰিয়ালৰ সদস্য বুলি মই ভাবিছোঁ যিহেতু নলবাৰী মোৰ একেবাৰে শিপাডাল মোৰ নলবাৰী মা দেউতাৰ ঘৰ নলবাৰী সেইকাৰণে ইয়ালৈ আহি একো সদায় যেনেকুৱা আপোন যেন লাগে আজিও আপোন যেন লাগিছে আৰু এইখিনিতে মই আৰম্ভ কৰিছোঁ ৰাভাদেৱৰ এটা খুব প্ৰিয় গীত তেখেতৰ গীতসমূহ বৰ শুৱলা যদি খুব টান গাবলৈ মই চেষ্টা কৰি সৰুতে খুব গাইছিলোঁ সেই গীতি অকণমান শুনিবলৈ চেষ্টা কৰিছোঁ
এইখিনিতেই মোৰ অনুষ্ঠান